নমস্কাৰ সুপ্ৰভাত সকলোৰে ভালনে আশা কৰোঁ মোৰো ভাল আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ ফেচবুকত নতুনকৈ দুটা অপশ্যন আহিছে ফেচবুক লক অপশ্যন আৰু ফেচবুক গাৰ্ড অপশ্যন আপুনি হয়তো ফেচবুক চলায় যদি আপোনাৰ ফেচবুকটো সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেন্তে ফেচবুক লক কৰি দিব পাৰে বা ফেচবুক গাৰ্ড লগাব পাৰে কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক যিসমূহ নতুন অপশ্যন আহিছে সেইসমূহ দেখুৱাব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি ফেচবুক চলায় নেকি যদি আপুনি ফেচবুক চলায় তেতিয়াহ'লে ফেচবুকৰ ফালৰ পৰা কেইটামান অপশ্যন দিয়া হৈছে আপুনি অপশ্যনকেইটাত ক্লিক কৰিব পাৰে আৰু ক্লিক কৰিলে আপোনাৰ ফেচবুকটো সুৰক্ষিত হৈ থাকিব আপুনি আহক মই আজি টিপছটো লৈ আহিছোঁ আপুনি কেনেকৈ কৰিব পাৰিব ফেচবুকৰ আপুনি কৰিব লাগিব ফেচবুক ওপেন কৰিব লাগিব এইটো মোৰ প্ৰফাইল আৰু এই প্ৰফাইলটোৰ জৰিয়তে আপুনি ইয়াতে ক্লিক কৰিব লাগিব তাতে আপুনি ক্লিক কৰাৰ লগে লগে মোৰ এইটো আইডিত ক্লিক কৰিব লাগিব আৰু আইডিৰ ফালৰ পৰা আপোনালোকক দুটা অপশ্যন কৈ দিয়া হৈছে নতুনকৈ আহিছে ফেচবুকৰ কৰ্তৃপক্ষৰ পৰা কেইদিনমান আগত চলিছিল কিন্তু এই ইয়াতে আপুনি ক্লিক কৰিবলৈ প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে থাকিব টাৰ্ন অফ প্ৰফাইল পিকচাৰ গাৰ্ড এই গাৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই প্ৰফাইলটো ইয়াতে এনেকুৱা ধৰণৰ অপশ্যনটো দেখুৱাই দিব আৰু আপোনাৰ প্ৰফাইল ফটো বা বিভিন্ন ধৰণৰ ফটো স্ক্ৰীনশ্বট মাৰিব নোৱাৰে আৰু এটা নতুন টিপছ দিছে সেইটো হ'ল ফেচবুক লক আপোনাক মই দেখুৱাইছোঁ এই ফেচবুক লকটো কেনেকৈ কৰিব লাগিব এইটো ফেচবুক লক আৰু এইটো ফেচবুক লক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটো অট'মেটিক লক হৈ যাব আৰু লক হোৱাৰ লগে লগে আপোনাৰ কেইটামান অপশ্যন থাকিব আপুনি যদি কাৰোবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে তেতিয়াহ'লে আপোনাৰ ফটো কোনো ধৰণৰ চাব নোৱাৰিব আৰু আপোনাক যদি কোনোবাই আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পিছতহে তেওঁ চাব পাৰিব এইটো এক নম্বৰ কথা আপোনাৰ যিসমূহ প'ষ্ট দিয়ে বা যি ধৰণৰ ভিডিঅ' দিয়ে সেইসমূহ আপোনাৰ স্ক্ৰীনশ্বট মাৰিব নোৱাৰিব আৰু আমি দেখুৱাইছোঁ আৰু ফেচবুক ফালৰ পৰা আৰু কেইটামান নিয়ম আছে আপুনি যিহেতু ফেচবুক কোনটো মোবাইলত ইউজ কৰি আছে বা কেনেকুৱা ধৰণৰ মোবাইল ফোনত ইউজ কৰিছে লেপটপত কৰিছে নেকি আপোনাৰ ফোনটো বেলেগে কোনোবাই আপোনাৰ ফেচবুক একাউণ্টটো বেলেগে চলাইছে নেকি আপুনি তাকো জানিব পাৰিব আপুনি তাক জানিবলৈ লাগিলে আপুনি কি কৰিব লাগিব ছেটিংছত যাব লাগিব ছেটিংছত গৈ কিনে আপুনি ছিকিউৰিটি এণ্ড লগ ইন পাব আৰু এই লগ ইনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাক দেখুৱাই দিব ইয়াতে আপুনি কি মোবাইল ফোন ইউজ কৰি আছে গোটেইখিনি দেখুৱাই দিব আৰু লগতে আপুনি ৰিমুভ কৰি দিব পাৰিব এই আছিল আজিৰ টিপছ আপুনি যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব